নমস্কাৰ সকলোকে আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখি গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছো আসলতে মোৰ অলপমান গা বেয়া আছিল হেহে ভিডিঅ'বোৰ দিয়া অকমান পলম হৈ গল লগতে মোৰ ফোনটোৰ কিবা এটা অসুবিধা হ'ল হেহে ভিডিঅ'টো দিয়া পলম হ'ল আপোনালোকে বেয়া নাপাব আজি আসলতে এয়া অৱশ্যে মই পুৰণা ভিডিঅ'টোহে আপলোড কৰিব লগা হ'ল এয়া আমি সকলোৱে মিলি ছট পূজা চাবলৈ গৈছিলো মা মই এনেদৰে ভন্টি বাৰ ছোৱালী আমি ছট পূজা চাবলৈ গৈছিলো ছট পূজা আসলতে আপোনালোকে সকলোৱে জানে এটা আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহৰ যিখিনি বিহাৰী সম্প্ৰদায়ৰ মানুহ তেওঁলোকৰ মেবি মোৰ কিবা কোতে ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব তেওঁলোকৰ এটা খুব সুন্দৰ পূজা তেওঁলোকে পাতে তেওঁলোকে আসলতে ছট দেৱীক পূজা কৰে আমিও গলো সাকি বন্তি জনালো তেওঁলোকৰ নীতি নিয়মবোৰ চালো চাই তেওঁলোকে যেহেতু সেই দিনটোত ব্ৰত ৰাখি তেওঁলোকে পূজা ভাগ কৰে আমি গধূলি গলো তেওঁলোকে পূজা ভাগ কৰোতে মায়ে মই সাকি বন্তি দিলো আৰু নিজৰ উইশবোৰ আমি জনালো ভগৱানক যাতে ভগৱানে সকলোৰে মংগল কৰে আপোনালোকৰ আমাৰ সকলোৰে মংগল কৰে তেওঁলোকেও সকলোৱে আসলতে পূজা কৰি আছিল আৰু তেওঁলোকৰ নিজৰ উইশবোৰ ফুলফিলৰ কাৰণে তেওঁলোকে নিজৰ ব্ৰত ৰাখি সকলোৱে পূজা ভাগ কৰে অৱশ্যে এটা বিভিন্ন সম্প্ৰদায়ৰ মানুহকো লগ পালো তেওঁলোকেও যেহেতু জানে পূজা ভাগৰ মান্যতা সেয়েহে সকলোৱে ব্ৰত ৰাখি পূজা ভাগ কৰিছিল খুব ভাল লাগিলে গৈ আমি তাতে আশীৰ্বাদ ললো ভগৱানৰ আশীৰ্বাদ ললো তাৰ পিছতে আমি তেওঁলোকৰ নিয়মবোৰ চালো তেওঁলোক খুব আসলতে পূজা ভাগক লৈ খুব মানে বিশ্বাসী তেওঁলোকে আসলতে আমি গম পোৱা নাছিলো সাকি বন্তি জ্বলোৱাৰ কথা তেওঁলোকে নিজে সাকি বন্তি দিলে আমি কিবা এটা বিনিময় দি সাকি বন্তি তেওঁলোকৰ পৰা লৈ সেৱা ভগৱানৰ ওচৰত আগবঢ়ালো বাৰ ছোৱালীজনীও গৈছিলে যেহেতু তাই আৰু লগৰ ছোৱালী পাই আৰু দৌৰাদৌৰিত তাই লাগি গ'ল আমিও মায়ে মই পূজা ভাগ তেওঁলোকৰ চালো তেওঁলোকে তাৰ পিছত পূজা ভাগ কৰি তেওঁলোকে ঘৰে ঘৰে বস্তুবোৰ তেওঁলোকৰ যিবোৰ প্ৰসাদৰ সামগ্ৰী সেইবোৰ লৈ তেওঁলোকে ঘৰাঘৰি হ'ল তাৰ পিছতে ইয়াতে কিবা ৰাতিলৈ কিবা প্ৰগ্ৰাম আছিলে প্ৰগ্ৰাম মানে নাম পাতিছিলে যেহেতু জুবিনদা ঢুকুৱাৰ বেছি দিন হোৱা নাই তেওঁলোকে ইয়াতে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিছিলে তেওঁলোকৰ আৰু কোনোবা ঢুকাইছিলে তেওঁলোককো শ্ৰদ্ধাঞ্জলি দিছিলে লগতে জুবিনদাৰ যেহেতু ঢুকুৱাৰ বাবে তেওঁলোকে কোনো ধৰণৰ সংগীতৰ প্ৰগ্ৰাম ৰাখা নাছিলে তেওঁলোকে খালি নাম এভাগ ৰাখিছিলে আৰু বাকি তেওঁলোক ঘৰাঘৰি গ'ল পূজা ভাগ কৰি আমিও ঘৰাঘৰি আহি গ'লো এনেদৰে তেওঁলোকে নিজৰ ঘৰলৈ গ'ল আমিও আহিলো আৰু পূজা ভাগ চাই আসলতে খুব ভাল লাগিলে মানে মনটো যেন কিবা এটা পবিত্ৰ লাগিলে জেগাডোখৰত গৈ তেনেহলে ভিডিঅ'টো আজিলৈ ইমানেই আছিল ধন্যবাদ